ভিডিওটো ষ্টাৰ্ট কৰি দিছো আৰু আজি যেহেতু বিহু এই কাৰণে মই ভগৱানৰ ওচৰত ধূপ-ধূনা জ্বলাই লৈছো আৰু আপোনালোক সকলোলৈকে বিহুৰ শুভেচ্ছা থাকিল আৰু মই ভগৱানৰ ওচৰৰ পৰাই শুভেচ্ছা জনালো ভোগালী ভোগেৰে আপোনালোকৰ মনলৈ সুখ শান্তিৰে ভৰি পৰক আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো ঠিক আছে তেতিয়াহ'লে চাই থাকিব চাহ জলপান খাই আজৰি হৈ গলো আৰু মানুহজন গৈছিল বজাৰলৈ মানুহজনে ভিডিঅ' বনাই আছে বুলি গম পাই কিন্তু বাকি ল'ৰাকেইটাই গম নাপায় মই ভিডিঅ' বনাই আছো সেইকাৰণে মোৰ লগত ধেমালি কৰি আছে ঠিক আছে তেতিয়াহ'লে চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু এতিয়া 3টা 3:30 মানে বাজে সকলো আহি গ'ল লগৰজনী আৰু খুৰী সকলোৱে মিলি এতিয়া চব্জি কাটি আছো আৰু এইফালে আমাৰ ডাঙৰ ভিনি তিনচুকীয়াৰ পৰা আহি গ'ল আৰু এইটো হৈছে আজি কিনি অনা নতুনকৈ বক্সটো আৰু এইটো হৈছে ভেলাঘৰ আৰু এইফালে সকলো বস্তুবোৰ এনেকৈ যোগাৰ কৰি ৰখা হৈছে যেহেতু আন্ধাৰ হৈছে ভাত বনাবলৈ হৈছে আৰু এইফালে হাঁহ মাংস কাটি হৈ গ'ল আৰু মায়ে এতিয়া পেটু চফা কৰি আছে আৰু খুৰীয়ে গৰম পানী কৰিছে আৰু এইফালে মানুহজনে গাহৰি মাংস বনাই আছে ঠিক আছে তেতিয়াহ'লে এইফালে মা আৰু খুৰী দুইজনী লাগি গ'ল পেটু চাফা কৰাত এইফালে পেটু চাফা কৰি আছে দুইজনীয়ে আৰু এইফালে বাবা আৰু ভিনি এইখিনি হৈছে হাঁহৰ মাংস আৰু এইফালে পিয়াজ সকলোবোৰ এনেকৈ কাটি লৈছো সকলো চব্জিৰ কাৰণে আৰু এইফালে বনি আছে গাহৰি মাংস বিলাহী আলু গাহৰি মাংস এনেকৈ বনাইছে মানুহজনে ঠিক আছে তেতিয়াহ'লে চাই থাকক আৰু এইফালে গান বাজি আছে মই নাচিব কৈছো ভতিজাজনীয়ে মোক খং কৰি আছে অলপ তাক ভিডিঅ' কৰিলে মানে বৰ বেয়া পায় সেইকাৰণে আৰু খুৰী এজনী বহুত লাষ্ট কৰে আৰু মই এতিয়া বনাব লৈছো হাঁহৰ মাংস সকলোৱে এনেকৈ মিলিজুলি লগত এসাঁজ খালে বহুতে ভাল লাগে আমি ভোগালী বিহুত প্ৰত্যেকবাৰে এনেকৈ মিলিজুলি লগে ভাগে খাওঁ এবাৰ খুৰী আৰু খুৰা আহিছে আৰু লগৰ এগৰাকী আহিছে নহ'লে আমি ভতিজা ঘৰে আৰু আমি আমাৰ ঘৰে মিলি এনেকৈয়ে খাওঁ বহুতে ভাল লাগে আমি এনেকৈয়ে বিহু মানিলো আপোনালোকেনো কেনেকৈ মানিলে জনাবচোন এইফালে হাঁহ মাংস বনাই আছো মই আৰু আনফালে মায়ে কেৰাহী পাতিছে নিৰামিষ চব্জি বনাবৰ বাবে এইফালে খুৰীয়ে কবি চব্জি বনাই আছে আৰু এইফালে লগৰজনীয়ে সালাডৰ কাৰণে বনাইছে বিলাহী আৰু কবি এনেকৈ সালাড বনাব বোলে কেৰাহীখন বহুতে সৰু হ'ল সেইকাৰণে নুজুৰিছে কবি জানো সীতা ও কিনি বস্তা জানো তারে ওই বস্তা জানো বজারলৈ দিছিলো জানো তারে ওই বস্তা জানো বজারলৈ দিছিলো জানো কুকুৰে অনুপুচা এতিয়া আমাৰ খাবলৈ হৈ গ'ল আৰু সকলোৱে এনেকৈ নাচি বাগি ফূৰ্তি কৰি সকলোৱে এনেকৈ এসাঁজ খালোঁ সকলোৱে নাছিলে খুৰাও নাছিলে আৰু লগৰ ভতিজা ল'ৰাকেইটাও নাছিলে এনেকৈ নাচি বাগি সকলোৱে ফূৰ্তি ফাৰ্তা কৰি এসাঁজ খালে বহুতেই ভাল লাগে আৰু আমাৰ ফালৰ পৰা ভোগালী বিহু অলেখ শুভেচ্ছা জনালোঁ এইফালে মায়ে জলকীয়া চব্জি বিতাই আছে কেনেকুৱা হৈছে কলি দাদা ঠিক আছে কেনেকুৱা হৈছে প্ৰণৱ দা বহুত ভাল লাগিলে আৰু খাম লাগিছে কেনেকুৱা হৈছে জাপান ৰাহুল মাংসখিনি বেয়ালিছে মাংসখিনি বেয়ালিছে টাংগৰ মাংস দুপিচ নিমিতা
এতিয়া ঘৰ পাই গ'লো। এই ভিডিঅ'টো আজি ইমানেই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই বাই। ইমান ফুটি ফুটি হ'ল যা দলাং টাইম নালাগিল না মুখখন ধুই যা অলপ কৈছে My doctor wife is fighting a war in the hospital day and night. That's why she needs strong immunity. And doctors say that immunity is strength.